কবিতাৰ শিৰোনাম সপোনৰ গাঁও। চৰাই চাপৰি নাৰ মাৰি সদাৰ গাঁওখনি ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিলে আমাৰ বুকু উদং কৰি। নাই আজি স্থান আমাৰ, খহনীয়া মানুহবোৰে আজি পেটে পেটে গামোচা মাৰি অনাহাৰে অনিদ্ৰাৰে জীৱন কটাইছে। আশ্ৰয়হীন আজি কি যে বেদনাৰ অনুভূতি। সপোনৰ গাঁওকেইখন কিয় আজি নদীৰ বুকুত। হে মহাবাহু ব্ৰহ্মপুত্ৰ, কি দুখ আছিল আমাৰ, অচিৰেই কিয় বাৰু খহাই নিলা আমাৰ ভূমি। এমুঠি অন্নৰ কাৰণে কিয় দিলা আমাক কঠোৰ শাস্তি। মনত গভীৰ আঘাত লৈ কৰিছো জীৱিকা আজি তোমাৰেই অনুপ্ৰেৰণাত। মহাবাহু ব্ৰহ্মপুত্ৰ, আৰু আমাক নিদিবা আঘাত। যি আছিল লৈ গলা তুমি আমাৰ বুকু উদং কৰি। আজি ক'ত বিচাৰি পাম এটি পল এটি ক্ষণ। তুমি সঁচাই নিষ্ঠুৰ মহাবাহু ব্ৰহ্মপুত্ৰ, তুমি সঁচাই নিষ্ঠুৰ। এবাৰ উভতি নাচালা আমাক, দৰিদ্ৰ জীৱন আমাৰ। যদি আছিল তোমাৰ ৰং চোৱাৰ হেঁপাহ, কিয় আমাক মাৰি নিনিলা। তোমাৰ অভিলাষে আমাৰ বুকু কঁপাই, অভিশপ্তৰ প্ৰতিবিম্ব জাগি উঠে আমাৰ হৃদয়ত। আমি আজি কিমান সুখী জানেনে মহাবাহু ব্ৰহ্মপুত্ৰ। তোমাৰ এই গভীৰ কাৰ্যই আমাৰ হৃদয় ডাঠ কৰি তুলিলে। জীৱন সংগ্ৰামৰ যুঁজাৰু আমি সুপথে যাওঁ আগুৱাই, তোমাৰেই অনুপ্ৰেৰণাত সুখী। আজি আমি সঁচাই সুখী।